চহৰ অঞ্চলত চৰকাৰী ভূমিত বসবাস কৰা যিসকলে জুন 2011 আগৰ পৰা বসবাস কৰি আছে তেখেতসকলক ডিসি মহোদয়ে ঘৰ বনাবৰ কাৰণে এনঅচি দিব আৰু 3 লছাৰ পৰা 5 লিছা মাটি তেখেতসকলক আবণ্টন দিয়া হ'ব আৰু এই দুখীয়া ৰাইজক 500 টকা প্ৰিমিয়াম লৈ মাটিটো দি দিয়া হ'ব। তাৰ ফলত এতিয়া আমি প্ৰায় 20,000ৰো অধিক দুখীয়া মানুহ ঘৰ পাব লগা মানুহ কিন্তু সৰকাৰি মাটিত থকাৰ কাৰণে ঘৰ পোৱা নাছিলে তেখেতসকলে ডিসিৰ পৰা এই এনঅচি পোৱাৰ কাৰণে এতিয়া এই 20,000ৰো অধিক লোক উপকৃত হ'ব আৰু ইয়াৰ ফলত এতিয়া নগৰ অঞ্চল আৰু চহৰ অঞ্চলত যি দুখীয়া সকলে ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পাব লগা আছিল পাইছিল কিন্তু ঘৰ বনাব পৰা নাছিলে এই সিদ্ধান্তৰ পিছত তেখেতসকলেও ঘৰ বনাব পাৰিব। যেটো জাগাত তেখেতসকলে আছে কেঁচা ঘৰ বনাই আছে তেখেতসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাবৰ কাৰণে এনঅচি চৰকাৰে দি দিব মাত্ৰ 500 টকা প্ৰিমিয়াম লৈ ডিসি মহোদয়ে এনঅচিটো দিব পাৰিব। তাৰ কাৰণে এছডিএলএচিত যাব নালাগে। সেটেলমেন্ট আৰু প্ৰিমিয়াম মাত্ৰ 500 টকা লোৱা হ'ব। হ'ব গুৱাহাটীত কিয় নহ'ব? মইতো গুৱাহাটী বাদ দি কোৱা নাই। আৰবান এৰিয়া চাওক পাহাৰৰ মানুহ যদি জংগলত আছে কেনেকৈ বনাব? জংগলৰ যদি মাটি জংগলৰ মাটিটোতো ডিচিয়ে সেটেল কৰিব নোৱাৰে।